আমাৰ ৰুম আজি গেষ্ট হাউচত বহুত দিনৰ মূৰত আহিলোঁ অমৰাংচুৰ গেষ্ট হাউচলৈ। এখন মোৰ বেডিং ৰুমটো দেখুৱাই দিলোঁ আপোনালোকক বহুত দিনৰ মূৰত অহাৰ কাৰণে। টিভি চলি আছে। এতিয়া বাহিৰলৈ যাওঁ এবাৰ বোলো, বাহিৰৰ পৰা দেখাওঁ। এইটোৱে বাৰাণ্ডাটো ধুনীয়াকৈ আছে। মোৰ ৰুমটোৰ এটা নামাকৰণ হ'ল আজিকালি, ৰেলিয়াং দিছে। উমৰং নালা বুলি ইয়াত আছে। ৰেলিয়াংটো মেঘালয়ত পৰে, তথাপিও নামটো দিলে মাইবাং। এইটো মাইবাং দিলে। গুঞ্জুং এইবিলাক ডিমা হাছাও জিলাৰে গাঁৱৰ নাম। হাফলং যাওঁতে আপোনালোকে দেখা পাব এইবিলাক ঠাই। আৰু ইয়াতে সৃষ্টি কৰিছিলে এক মহান গীত মহামান্য আমাৰ ভূপেন হাজৰিকা দেৱে, কপিলি কপিলি ৰান্ধালী ছোৱালী। এইটো গীতটি ধুনীয়াকৈ ইয়াত প্ৰতিফলিত হৈছে, কাৰণ এই গেষ্ট হাউচটোতে থাকি তেওঁ এইটো গীতৰ সৃষ্টি কৰিছিল। গতিকে ধুনীয়াকৈ ইয়াক বন্ধাই পিনে ৰাখিছে ফটো আকাৰত। ধুনীয়াকৈ এটা আৰ্ট টাইপত বনাইছে, ডিজিটেল আৰ্ট বুলিব পাৰি। এখন তাহানিতে ভূপেনদাৰ ফটোখন। ইয়াতে আমি আগতে কিমান মিটিং কৰি গ'লোঁ, তাৰ এটা সুন্দৰ ঠাইডোখৰ, বাৰাণ্ডাটো যাক কোৱা হয়। আহক ভিতৰলৈ যাওঁ। আগৰ ডাইনিং হলটো কেনেধৰণে ৰাখিছে চাওঁ। সুন্দৰ কৰিলে আজিকালি। লাইটকেইটা দি দিছোঁ চাওক। ভূপেনদাৰ কিতাপ ৰাখিছে, পুথি দিলীপ কুমাৰ দত্তদেৱৰ। লগতে কিছুমান ছবিও ইয়াত ৰাখিছে, কেইখনমান ফটো ভূপেনদা থকা। ইয়াত আহি ৰাখিলে হওক, ৰং নকৰা হ'ল। জুবিনক ৰাখিছে। মৃত্যুৰ পিছত জুবিনৰ এখন ফটো, ভূপেনদাৰ পুৰণি ফটো এখন সৃষ্টিৰ ইয়াত ৰাখিছে। এইটো ডাইনিং হল। এতিয়া কিছু চোফা টোফা দি ইয়াক নৰ ওপৰত সজাই তুলিলে, ভাল লাগিছে। আজি 30 বছৰ মূৰত মই ইয়াত পদাৰ্পণ দিছোঁ। নষ্টালজিক হোৱাৰে দিন। লাইট বন্ধ কৰি এটা তেওঁলোকে সজাই ৰখা স্বৰূপটো দেখুৱালোঁ। এতিয়া বলক ইয়াৰ আন কেইটা ৰুমো দেখুৱাই দিওঁ। এইটো কপিলি, 2 নম্বৰ ৰুম। এইটো 1 নম্বৰ ৰুম, যিটোত নেকি ভূপেনদাৰ অমৰ সৃষ্টি গঢ়ি উঠিছিল। এইটোৱে সেইটো ৰুমটোৰ নাম দিয়া হৈছে খান্দং। দেখুৱাইছোঁ সুন্দৰভাৱে ইয়াক প্ৰতিপালন কৰি ৰাখিছে, মেইনটেনেঞ্চ। আন্ধাৰ, গতিকে আজি মই আন্ধাৰতে কিছু দেখাম আভাস। কাইলৈ পোহৰত আকৌ যিমান পাৰোঁ দেখুৱাবলৈ প্ৰয়াস কৰিম। চাওক দূৰৰ পৰা গেষ্ট হাউচটো সুন্দৰ। কপিলী জলবিদ্যুৎ প্ৰকল্পৰ সেইটো এটা লেখত ল'বলগীয়া সম্পত্তি। ইয়াৰ কাষতে ৰিজাৰ্ভাৰটো আছে, যিটো নেকি আজিকালি ৰিল বনাই বহুতে দেখুৱায়। কিন্তু তাৰ কাষতে আমাৰ এই গেষ্ট হাউচটো আছে। অলপ লাইটিং কৰি দিয়া হৈছে, লাইট চাইট আছে, সেইখিনি দেখুৱাই দিওঁ। গাৰ্ডেনিং লাইট। আজি খ্ৰীষ্টমাছ 25 ডিচেম্বৰ। আজিৰ দিনটো লেখত ল'বলগীয়া দিন।
গতিকে এই এটা শুভ দিনত আপোনালোকক এই এটা সুন্দৰ ঠাইলৈ আনি আপোনালোকক চিনাকি কৰি দিবলৈ পাই মই নিজেও আনন্দিত হৈছোঁ। আৰু অসমৰ চুকে কোণে থকা যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে ইয়াৰ বিষয়ে হয়তো নাজানে। এই জলবিদ্যুৎ প্ৰকল্পটোৰ বিষয়ে 275 মেগাৱাট কপিলী জলবিদ্যুৎ প্ৰকল্প, আৰু এইটো অতিকে পুৰণি এটি প্ৰকল্প। ওপৰত গঢ়ি উঠিছে প্ৰকল্পটো, আৰু এই প্ৰকল্পটোৰ প্ৰথম আৰম্ভণি 2 এপ্ৰিল 1967 চন ইন্দিৰা গান্ধী তেতিয়াৰ প্ৰধানমন্ত্ৰী তেখেতৰ দ্বাৰা ইয়াক ফাউণ্ডেশ্যন কৰা হৈছিলে। এয়া আপোনালোকক দেখুৱাই দিছোঁ। উমৰাংচুলৈ আহিলে আগতীয়াকৈ বুকিং কৰিলে আপোনালোকে এই গেষ্ট হাউচত থাকিব পাৰিব। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰতিষ্ঠান, কেন্দ্ৰীয় প্ৰতিষ্ঠান, কেন্দ্ৰীয় চৰকাৰৰ। গতিকে ইয়াত কিছু বাধকতা থাকে, কিন্তু ইয়াতে আমাৰ ভূপেন দাই সৃষ্টি কৰি গ'ল কপিলী কপিলী ৰান্ধালী ছোৱালী মহিমা বুজাকে টান। আৰু উমৰাংচুত তেখেতৰ এই সৃষ্টি, অমৰ সৃষ্টি এই গেষ্ট হাউচটোত থাকিয়ে তেওঁ কৰিছিল। গতিকে এই গেষ্ট হাউচটো বহুতো মূল্যৱান সময় ইয়াত অতিবাহিত কৰিছিল ভূপেন দাই। আজি মই আপোনাক চাৰিওদিশ দেখুৱাই দিছোঁ। নিশাৰ সময়, গতিকে আপোনালোকে ভালভাৱে ইয়াক দেখা নাই। কাইলৈ পোহৰত পুনৰাই মই ইয়াৰ প্ৰতিচ্ছবিসমূহ দাঙি ধৰাৰ প্ৰয়াস কৰিম। অলপ পোহৰত দেখুৱাই দিছোঁ। আৰু ইয়াৰ সন্মুখৰ ভাগতে আছে ইয়াগুম ৰিজাৰ্ভাৰটো, যাক নেকি আপুনি কাইলৈ দেখুৱাই দিম আপোনালোকৰ নিশাত। এতিয়া নিশা হ'ল, আন্ধাৰ মাজত আপোনালোকে ধৰিব নোৱাৰিব। অহা কাইলৈ আপোনালোকে ইয়াৰ সবিশেষ ফটো মই পৰিৱেশন কৰিব পাৰিম। ধন্যবাদ।